হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই অন্য এটা মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়ে ফাৰ্ষ্টে বিচনাখন ঠিক কৰি চাহ পানী খাই মই গ'লোঁ লগৰজনীৰ ঘৰত। যিহেতু গম পাইছিলে যোৱাকালি হালধি আছিলে, তো আজি গ'লোঁ মই মেহেন্দি আঁকিবলৈ। আৰু মেহেন্দিখিনি কেনেকুৱা হৈছে জনাব। মই আঁকিছোঁ আৰু তাইক মেহেন্দি দি কৰি মেলি মই আহিলোঁ ঘৰলৈ, কাৰণ মই এফালে যাবলগীয়া আছিলে। আৰু ঘৰত আহি গা পা ধুই মেলি মই ওলাই মেলি ৰেডি হৈ ল'লোঁ, কাৰণ তাইৰ কাৰণেতো একো গিফ্ট অনা হোৱা নাই এতিয়ালৈ। তো মই গিফ্ট আনিবৰ কাৰণে মৰিগাঁও পালোঁগৈ আৰু বিশালত সোমালোঁ। বিশালৰ পৰা তাইৰ কাৰণে কিবা এটা ল'লোঁ। লৈ মেলি সেইটো ঘৰত থৈ আকৌ গ'লোঁ মই বাহঁতৰ ঘৰলৈ, মানে জেঠাইহঁতৰ ঘৰত। বা মেহেন্দি আঁকি দিব, কাৰণ সিহঁতৰো বিয়া এখন আছে আৰু তাইক মেহেন্দিখিনি দি কমপ্লিট কৰিলোঁ। তো এইখিনিও কেনেকুৱা হৈছে জনাব। তো আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। নেক্সট ভিডিঅ' বিয়াৰ আহি আছে, তো কাইলৈ লগ পাম। তো আজিলৈ এৰিছোঁ, বাই বাই।